নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰফুল্ল বৰাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো বিশেষ প্ৰাসংগিক হৈছে, অৰ্থাৎ বিশেষ ভিডিঅ'টো বনোৱা হৈছে যিসকল ব্যক্তিয়ে সৰু সুৰাকৈ হওক বা ডাঙৰকৈ হওক এটা ব্যৱসায় কৰিম বুলি কৰি আছে, বা যিসকলে মনতে ভাবি আছে যে ব্যৱসায় এটা কৰিম বুলি, সেইসকলৰ বাবে এই ভিডিঅ'টো বনোৱা হৈছে। গতিকে দেৰি নকৰোঁ, তো ভিডিঅ'টো আজি আমি আৰম্ভ কৰোঁ। কথাটো হ'ল কি, আপুনি মই বা আমি সকলোৱে ব্যৱসায় এটা কৰিম বুলি যে ভাবি থাকোঁ, ব্যৱসায় এটা কৰিবৰ কাৰণে বহুত বেছি ধন টকা পইচা দৰকাৰ নাই। ব্যৱসায় কৰিবৰ কাৰণে ধনৰ কোনো প্ৰয়োজন নাই। ব্যৱসায় কৰিবৰ কাৰণে এটা মন লাগে। গতিকে আমাৰ মনটো স্থিৰ হ'ব লাগিব। মনটোৰে যদি আমি একাগ্ৰতাৰে বান্ধি ল'ব পাৰোঁ, তেতিয়াহ'লে আমি যিকোনো কামতে বন্ধু বান্ধৱীসকল সফলতা ল'ব পাৰিম খাটাং। কথাটো হৈ গ'ল কি, আমি আদানী আম্বানীৰ দৰে লাখ লাখ টকালৈ বিজনেছ কৰিব নালাগে। আমাৰ হাতত থকা 2000 3000 টকাৰে বা ইচ্ছা কৰিলে আপুনি 500 টকাৰেও আপুনি ব্যৱসায় এটা আৰম্ভ কৰিব পাৰে। কিন্তু ইয়াৰ বাবে লাগিব আপোনাৰ অশেষ ধৈৰ্য। আপুনি বহুত এইখিনি ধন টকা পইচা বিচাৰিব জানিলে সময়ে আপোনাক দিব। কিন্তু আপুনি যদি সময়ৰ আগতে ধন টকা পইচা এইখিনি ভাবে বা লাগে বুলি, তেতিয়াহ'লে সেইটো আপুনি কেতিয়াও নাপায়। গতিকে বৰ এগালমান ধন টকা পইচা হ'বলৈ আপুনি একেদিনাখনিয়ে ধনী হ'ব নোৱাৰে। সেইখিনি হ'বৰ কাৰণে আপুনি নিৰ্দিষ্ট সময়লৈকে ধৈৰ্য ধৰিব পাৰিব লাগিব। এয়ে হৈছে ব্যৱসায়। ব্যৱসায়ত আপুনি সৰুৰে পৰা যদি ব্যৱসায় এটা আৰম্ভ কৰে, তেতিয়াহ'লে পোনপ্ৰথমে লাগিব আপোনাৰ মনটো স্থিৰ হ'ব লাগিব। দ্বিতীয় কথাটো হৈ গ'ল কি, আপোনাক অশেষ কষ্ট কৰা আপুনি ব্যক্তি হ'ব লাগিব। আপুনি যিকোনো মুহূৰ্ততে সেই পৰিস্থিতিটোৰ লগত খাপ খাবৰ কাৰণে, আপুনি মোকাবিলা কৰিবৰ কাৰণে সাজু থাকিব লাগিব। আৰু তৃতীয় কথাটো হৈ গ'ল কি, আপুনি ধৈৰ্য ধৰিব লাগিব। ধৈৰ্যৰ অবিহনে ব্যৱসায়ত কেতিয়াও আপুনি সফল হ'ব নোৱাৰে। গতিকে আপুনি ধৈৰ্য ধৰিব লাগিব, কঠোৰ পৰিশ্ৰম কৰিব লাগিব, আৰু এক মন এক ধ্যানে আপুনি ব্যৱসায় কৰিব লাগিব। প্ৰথম কথাটো হ'ল কি, আপুনি ব্যৱসায় জগতখনলৈ আগবাঢ়ি যাওঁতে, আপুনি সৰু এটা ব্যৱসায় কৰিবলৈ যাওঁতে আপুনি পোনপ্ৰথম কৰিব লাগিব অৰ্থাৎ কাষ্টমাৰ বিহেভিয়াৰ। আমি কাষ্টমাৰ এজনক ভাল বিহেভিয়াৰ দিবলৈ জানিব লাগিব, সন্মান দিবলৈ জানিব লাগিব। অৰ্থাৎ কাষ্টমাৰজনে হৈছে আমাৰ বাবে একমাত্ৰ ভগৱান। গতিকে আমি কাষ্টমাৰজনক যিমানখিনি পাৰোঁ তেওঁ বিচৰা মতে আমি সন্তুষ্ট কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব। ব্যৱসায়ত এইটো হৈছে নম্বৰ 1 পইণ্ট। আৰু সেই যেতিয়া নেকি আপুনি কাষ্টমাৰজনক সন্তুষ্টি দিব পাৰিব, তেতিয়াই আপোনাৰ ব্যৱসায় লাহে লাহে ভালকৈ আগবাঢ়িব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে চাকৰি আশাত ৰৈ নাথাকিব। আৰু যদি সৰুকৈও ব্যৱসায় এটা কৰিছে, তেতিয়াহ'লে হতাশাত নভুগিব। আপুনি হতাশ হ'বই, ফেলাৰ হৈহে ছাকচেছ হ'ব পাৰিব জীৱনত। আপুনি ফেলাৰ নোহোৱাকৈ জীৱনত একো কামতেই সফলতা লাভ কৰিব নোৱাৰিব। গতিকে সফলতা বস্তুটো এনেকুৱা নহয় যে আপোনাৰ জীৱনলৈ নিজে নিজে আহিব। আপুনি নিৰন্তৰে যুঁজি থাকিব লাগিব, কৰি থাকিব লাগিব, একাগ্ৰতাৰে কৰি থাকিব লাগিব। এদিন তেতিয়াহে আহি সফলতাই আপোনাৰ চৰণ চুবহি। আৰু বন্ধু বান্ধৱীসকল, মই আপোনালোকক অনুৰোধ জনাইছোঁ যে আমি সকলোৱে ব্যৱসায়িক আমাৰ সমনীয়া যিসকল আছে, বা আমাৰ বয়োজ্যেষ্ঠসকল যিসকল, বা আমাৰ ভাতৃত্ব যিসকল ভাইটিহঁতৰ বয়স, গতিকে সেইসকলেও যিহেতু ব্যৱসায় কৰিবলৈ আজিৰ ডেটত ওলাই আহিছে বা ব্যৱসায় কৰি আছে, তো ব্যৱসায় কৰিবলৈ হ'লে আপুনি পোনপ্ৰথমে আপোনাক কোনে কি কৈছে কি নাই কোৱা সেইটো আপুনি চাই, বা মই এইটো কৰিলে মোক হাঁহিব বা মই লাজ পাম, এনেকুৱা ধৰণৰ নিগেটিভ থিংকিংবিলাক আপুনি মনৰ পৰা টোটেলি আঁতৰাব লাগিব। এইটো কাৰণেই আঁতৰাব লাগিব, কাৰণ কেলৈ আপোনাৰ পেটত ভোক আছে, আপুনি ভোকত আছে, আপুনি কিমান ভোকত আছে, কি খাইছে, কি পিন্ধিছে, কেনেকৈ আপোনাৰ সংসাৰখন চলাইছে, বা আপুনি কেনেকুৱা ধৰণে গতানুগতিক এই সময়ৰ লগত খোজ মিলাই গৈ আছে, সেয়া কেৱল আপুনি জানে। আজি আপোনাৰ পকেটত পইচা নাই, আপোনাৰ বন্ধুৱে নিদিয়ে। আজি আপোনাৰ পকেটত পইচা নাই, আপোনাৰ আত্মীয়ই নিদিয়ে। যিদিনাখনি কিন্তু আপুনি সেই সকলোখিনি নেওচি জীৱনত সফলতা পাবলৈ সক্ষমতা লাভ কৰিব, সেইদিনা কিন্তু আপোনাৰ চাৰিওকাষে তালি বজোৱা মানুহ ধেৰ থাকিব। গতিকে বন্ধুসকল, ব্যৱসায় কৰিবলৈ হ'লে এইখিনি হৈছে আমি
জানি ল'বলগীয়া কথা। প্ৰথম আপোনালোকে যিকোনো এটা সৰু ব্যৱসায় কৰোঁতে আপোনালোকে দুটকামান পইচা পালোঁ বুলি মনটো ইফাল সিফাল নকৰিব। আপুনি সফল হৈছে বা মই সফল হৈছোঁ বা আমাৰ নিচিনা 10জন সফল হৈছে, কিন্তু আমি দেখিবলৈ পাইছোঁ আমাৰ অসমীয়া যুৱক যুৱতী বা বন্ধু বান্ধৱসকল 100%ৰ ভিতৰত 90%ই বিফলতা লাভ কৰিবলৈ সক্ষমতা লাভ কৰিছে। ইয়াৰ মূল কাৰণ বা ইয়াৰ মূল চাবিকাঠি কি আপোনালোক বা আপুনি জানে বা মই জানো, কিন্তু আমাৰ সেই বন্ধু বান্ধৱীসকলে নাজানে। গতিকে সেই কথাখিনি ক'বৰ বাবে আজি এই ভিডিঅ'টো বনোৱা হৈছে। প্ৰথম কথাটো হ'ল কি, আপুনি সম্পূৰ্ণ 6 মাহ নোহোৱালৈকে কোনো ধৰণৰ দোকানৰ আচবাব বস্তু বা আপোনাৰ ব্যৱসায় সামগ্ৰী প্ৰয়োজন হোৱা সামগ্ৰী আপুনি নিকিনিব। কোনো ধৰণৰ বস্তুৱেই, কোনো ধৰণৰ অলাগতিয়াল বস্তু আপোনাৰ দোকানখন বা আপুনি কৰা ব্যৱসায়টোৰ বাহিৰে আপুনি কোনো অলাগতিয়াল ক্ষেত্ৰত আপুনি পইচা ইনভেষ্ট নকৰিব। মিনিমাম 6 মাহ আৰু মিনিমাম আপুনি এক মন এক ধ্যানেৰে আপোনাৰ গাত যিমানখিনি প্ৰেৰণা আছে, যিমানখিনি শক্তি আছে, সেই শক্তিৰ দ্বাৰাই আপোনাৰ যি প্ৰডাক্ট অৰ্থাৎ যি আপুনি বিজনেছ কৰিছে সেই প্ৰডাক্টক চেল কৰিবৰ কাৰণে আপুনি অনৰখে ৰাতিয়ে দিনে আপুনি লাগক। 6 মাহ দিন কেৱল আপুনি আপোনাৰ প্ৰডাক্টটো বিক্ৰীৰ কাৰণে ৰাতিয়ে দিনে লাগক, আৰু 6 মাহ দিনলৈকে আপোনাক মই কথা দিছোঁ আপুনি কোনো ধৰণৰ আচবাব আপোনাৰ দোকানৰ সামগ্ৰীয়ে হওক, আপোনাৰ কোনো ধৰণৰ যিটো বস্তুত আপুনি ইনভেষ্ট কৰিলে পইচাটো নোলায়, ধৰক আপোনাৰ ৰেক এটা প্ৰয়োজন আছে বা কিবা এটা, আপুনি সেইবিলাক বাদ দিয়ক। কেৱল আপুনি প্ৰডাক্ট বিক্ৰী কৰিবৰ কাৰণে চেষ্টা কৰক, আৰু যিটো প্ৰফিট অংশ পাব সেই প্ৰফিট অংশটো আপুনি ছেভিং কৰি যাব। আৰু তৃতীয় কথাটো হৈ গ'ল কি, মেইন কথাটো হৈ গ'ল কাষ্টমাৰ বিহেভিয়াৰ অৰ্থাৎ ইণ্ট্ৰডাকশ্যন। আপুনি ইণ্ট্ৰডাকশ্যনটো কাষ্টমাৰক পৰিচয়টো দিওঁতে আপুনি ইণ্ট্ৰডাকশ্যনটো দাঙি ধৰোঁতে কেনেকুৱা বা প্ৰেজেণ্টেশ্যনটো দিওঁতে আপুনি কেনেকুৱা ধৰণে কাষ্টমাৰজনত বিহেভিয়াৰ কৰিছে, আপুনি যেনেকুৱা ধৰণৰ বিহেভিয়াৰ কৰিব তেনেকুৱা ধৰণৰ আপুনি ৰিয়েকশ্যন পাব। গতিকে আপুনি কাষ্টমাৰজনক ভাল এটা বিহেভিয়াৰ দিবৰ কাৰণে অনাৰখে চেষ্টা কৰিব। আৰু চতুৰ্থ কথা, আপুনি এটা মুহূৰ্ত অবাবত সময় নষ্ট নকৰিব। এনেকুৱা ধৰণে আপুনি আগবাঢ়ক। মই আপোনাক গ্যাৰাণ্টি দি কথা দিছোঁ যে আপুনি 6 মাহৰ ভিতৰত ছাকচেছ পাবই পাব। আপুনি কোনোদিন বৰষুণ ৰ'দ বুলি মনৰ হতাশাত ভুগি আজি ব্যৱসায় নকৰোঁ বা আজি দোকান নোখোলোঁ এনেকুৱা ধৰণৰ নিগেটিভ থিংকিং নল'ব। আপোনাক 6 মাহ সময় দিছোঁ, 6 মাহৰ পাছত আপুনি ব্যৱসায়ত ছাকচেছ নে আনছাকচেছ আপুনি কমেণ্টৰ জৰিয়তে মোক জনাব। বন্ধুসকল, ভিডিঅ'টো এইখিনি। আপোনালোকে কিবা এটা কৰক, বহি নাথাকিব। হাত সাৱটি বহি থাকিলে একো কাম নহ'ব। গতিকে ব্যৱসায় কৰিবলৈ মই আগতেই ক'লোঁ, ধন নালাগে মন লাগে। আৰু আমাৰ আগৰ দিনৰ ককা আইতাহঁতেও কৈছে যে মন কৰিলে চন, বাকৰি মাটিটো ধন। গতিকে আপুনি যদি ইচ্ছা কৰে, আপুনি যেনেকুৱাই পৰিস্থিতি নহওক, যেনেকুৱাই সমস্যা নহওক কিয়, আপুনি প্ৰতিটো সমস্যাৰ লগত যুঁজিবৰ কাৰণে প্ৰস্তুত থাকিব লাগিব ব্যৱসায়িক ক্ষেত্ৰত। আৰু যদি আপুনি চাকৰি বিচাৰে তেতিয়াহ'লে আপুনি কৰ্ম অনুযায়ী মই এইটো কামহে কৰিব পাৰিম, মই তাৰ বাহিৰে একো কৰিব নোৱাৰোঁ। ছাপ'জ মই কম্পিউটাৰ চলাবহে পাৰিম, বেলেগ কাম মই একো কৰিব নোৱাৰোঁ, সেইটোক কয় চাকৰি, অৰ্থাৎ যোনে আনৰ তলত কাম কৰে। আৰু যি ব্যৱসায় কৰে সেয়া হৈছে স্বাধীন। আপুনি স্বাধীনতা পাবলৈ হ'লে আপুনি কি কৰিব লাগিব? মহাত্মা গান্ধীয়ে যেনেকৈ দেশখনৰ স্বাধীনতাৰ বাবে নিজৰ প্ৰাণ আহুতি দিছিলে, সুভাষ চন্দ্ৰ বসুৱে কুশল কোঁৱৰে, ঠিক তদনুৰূপ আপুনি নিজৰ ব্যৱসায়ৰ কাৰণে আপুনি নিজক ত্যাগ দিব লাগিব, নিজৰ আত্মীয়ক ত্যাগ দিব লাগিব, নিজৰ বন্ধুবৰ্গক ত্যাগ দিব লাগিব। আৰু ত্যাগৰ বিনা এই পৃথিৱীত আপুনি একোৱেই নাপায়। গতিকে আপুনি কিবা এটা পাবলৈ হ'লে কিবা এটা হেৰুৱাবই লাগিব। তো আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব বা অকণমান হ'লেও কিবা এটা সাহস প্ৰেৰণা পাব বুলি আশা ৰাখিছোঁ। গতিকে আজিলৈ ভিডিঅ'টো এয়াই। অন্য ভিডিঅ'ত আপোনালোকক যিমানখিনি পাৰোঁ আৰু মটিভেট কৰিবৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ।